অৰুণোদয় আঁচনিৰ যি নতুনকৈ আবেদন কৰা হৈছিল, যিবিলাক হিতাধিকাৰীয়ে নতুনকৈ আবেদন কৰিছিল, এইটো মাহত পাব তেওঁলোকে পইচা, তেওঁলোকৰ একাউণ্টত, ডাইৰেক্ট একাউণ্টত সোমাই যাব অৰুণোদয় আঁচনিৰ পইচা। আৰু যিবিলাক পুৰণি হিতাধিকাৰী আছিল, যিবিলাক পাই থাকে 1250 টকাকৈ, তেওঁলোকেও পাব এই অৰুণোদয় আঁচনিৰ টকা। আজি পাব এই অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ টকা। তো ফ্ৰেণ্ডছসকল, আপোনালোকে যিবিলাক অৰুণোদয় আঁচনিৰ আবেদন কৰিছিল, তেওঁলোকে কোন কোন হিতাধিকাৰীয়ে পাব সেইটো লিষ্ট যদি চেক কৰিব বিচাৰে, তেনেহ'লে অৰুণোদয় যি 2.0 আছে, তাতে আপুনি গুগলত চাৰ্চ কৰিলে আপোনালোকে পাব। তাতে ছাইটত আপুনি ক্লিক কৰি আপোনাৰ পৰ্টেলত যায় আপুনি নিজেই নিজৰ চেক কৰিব পাৰিব যে আপুনি আপোনাৰ একাউণ্টত টকা সোমাবনে নাই অৰুণোদয় আঁচনি যদি আপুনি আবেদন কৰিছিল, তেতিয়াহ'লে আপুনি চেক কৰিব পাৰে। আৰু যিবিলাক অৰুণোদয় আঁচনি পইচা পাই আছে, তেওঁলোকে 1250 টকাকৈ পাব। আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে এইটো মাহতে 1400 টকা কৰি দিব বুলি কৈছিল, কিন্তু এইটো মাহত মই জনামতে আপোনাৰ 1250 টকাকৈ দিব অৰুণোদয় আঁচনিৰ টকা। বিভিন্ন ধৰণৰ পইচা আজি আপোনাৰ একাউণ্টত, ডাইৰেক্ট আপোনাৰ একাউণ্টত সোমাই যাব, যেনেকৈ বৃদ্ধ পেঞ্চন, তাৰপিছত কৌশল কোৰ আঁচনি, এইবিলাকৰ যি বুঢ়া পেঞ্চন বুলি কয় 250 টকাকৈ, আৰু মেৰি জীয়ৰী আঁচনি আছে, এইবিলাক 300 টকাকৈ। এই সকলো যিবিলাক আঁচনি আছে, সকলো আঁচনিৰ টকা আজি আপোনাৰ একাউণ্টত সোমাই যাব। তো ফ্ৰেণ্ডছসকল, মই ইমান দিন ধৰি ভিডিঅ' দিব পৰা নাই, ৰেগুলাৰলি ভিডিঅ' দিব পৰা নাই, কাৰণ মোৰ পাৰ্চনেল কিবা প্ৰব্লেম আছিল, যাৰ কাৰণে দিব পৰা নাই। তো আপোনালোকে এতিয়া নিয়মিতভাৱে ভিডিঅ' লাভ কৰিব পাৰিব। আৰু যদি এই আঁচনিৰ বিষয়ে যদি নতুন নতুন ভিডিঅ' আপোনালোকে বিচাৰে, তেনেহ'লে আমাৰ এই বেল আইকনটো, লাল বেলআইকনটো ছাবস্ক্ৰাইব কৰি থ'ব, ক্লিক কৰি থ'ব, আৰু ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিব। চ' ফ্ৰেণ্ডসকল, অৰুণোদয় আঁচনিৰ যি নতুন আৰু পুৰণা হিতাধিকাৰী আছিল, তেওঁলোকে আপোনালোকে চেক কৰক। যদি আপোনালোকে পাব এজন যোগ্য হিতাধিকাৰী হয়, তেনেহ'লে আপোনালোকে পৰ্টেলত চাওক যে আপোনাৰ ID আছে, এটা অৰুণোদয় আঁচনিৰ নামত ID আছে। আৰু যদি আপোনাৰ মনত নাথাকে, তেনেহ'লে আপুনি নাম বিচাৰি উলিয়াব পাৰে। নামটো বিচাৰি উলিয়ালে আপোনালোকে সকলো ডিটেইলছ জানিব পাৰিব যে আপোনাৰ একাউণ্টত টকা সোমাইছে না সোমাবনে নাই, কেতিয়া সোমাব, এইবিলাক সকলো ডিটেইলছ জানিব পাৰে। আৰু যদি আপোনাৰ নামটো আছে, আপোনাৰ একাউণ্টত যদি পইচা সোমোৱা নাই, যিবিলাক পুৰণা হিতাধিকাৰী আছে, সেইবিলাক কিছুমান মানুহৰ একাউণ্টত 4 মাহ, 5 মাহ, 6 মাহ ধৰি একাউণ্টত পইচা সোমোৱা নাই, আপোনালোকে পৰ্টেলত যায়, আপোনালোকে এটা কমপ্লেইন বক্স আছে, কমপ্লেইন কৰক, আৰু তাত টিক মাৰ্ক দি কমপ্লেইন কৰি লওক। কমপ্লেইন কৰিলে আপোনাৰ একাউণ্টত যিমান দিন ধৰি পইচা দিব পৰা নাই বা দিয়া নাই, কোনটো কাৰণত দিয়া নাই, সেইটো ঠিক কৰি দিব। আপোনালোকে কমপ্লেইন কৰি লওক যদি আপোনাৰ একাউণ্টত পইচা এতিয়ালৈকে সোমোৱা নাই। তো ফ্ৰেণ্ডছসকল, আপোনালোকে একাউণ্টত আজি 1250 টকাকৈ ডাইৰেক্ট আপোনাৰ একাউণ্টত সোমাই যাব। তো আপোনালোকে যদি নতুন হয় আৰু পুৰণা হয়, আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। যিবিলাক নতুন হিতাধিকাৰী আছে, তেওঁলোকে জানিব পাৰিব যে আপোনাৰ একাউণ্টত কেতিয়া সোমাব আৰু কোনদিন সোমাব। আজি আপোনাৰ একাউণ্টত পইচা সোমাব 1250 টকাকৈ। তো ভিডিঅ'টো যদি ভাল লাগে, লাইক এণ্ড শ্বেয়াৰ এণ্ড কমেণ্টছ কৰিব। ধন্যবাদ।